তো হেল্ল' গাইছ, এয়া চাওক কি লৈ আছোঁ। এইবিলাক হ'ল ফিহু, মানে কালি গৰু এটা জাগছিল তো তাৰে ফিহু বনাইছিলোঁ। এইবিলাক পেলাই দিয়া নাই, এতিয়া পেলাই দিম। আৰু গাইছ আজি আমাৰ পথাৰত মানে পিয়াক দিছে, তো ধান চান কি কয় বিধান লৈ যাব লাগে, আৰু এইখিনি লৈ যাওঁ। বাকী পথাৰত যাম এতিয়া গাইছ। অ'কে, আৰু গাইছ এইখিনি মানে সৰুৱা গছৰ ওপৰত থৈ দিম। এডাল সৰুৱা গছ তাতে মই থৈ দিম ধুনীয়াকৈ, চাব পাৰে। ইয়াতে ধুনীয়াকৈ থৈ দিলোঁ। বাকী সৰুৱা গছত বোলে দিব লাগে, এইটো আৰু তাহানিৰে কথা, সেইকাৰণে নিয়মটো কৰিলোঁ আৰু গাইছ। তাৰপিছত এইবিলাক চব কঠীয়া, তো আমি মানে খেতি কৰা মানুহ, তো সেইকাৰণে খেতি বাৰী কঠীয়া বাৰীত আহিছোঁ। আৰু গাইছ এইফালে কান্ধত বিধান লৈ পূৰা যাই আছোঁ পথাৰে পথাৰে। এয়া পানী পানী খোজকাঢ়ি কাঢ়ি ভাই অলপ আহিছে, ভাগৰ লাগি গ'ল। মানে পানীত আৰু পুতত খোজকাঢ়ি বহুত ভাগৰ লাগে, তো সেইকাৰণে। আৰু গাইছ এতিয়া মই কেই পল্লা লৈছোঁ চাই লওঁ, 8 পল্লা মানে 4 জোতা। অ'কে, ওজনো আছে, কাঁচা কঠীয়া না। এই কঠীয়া ৰুলিহে ধান হ'ব, ধান ৰুলিহে চাউল হ'ব, চাউল ৰুলিহে ভাত খাব পাম ভাই। ইমান প্ৰচেছ। ওকে, যাই আছোঁ পথাৰত। ৰোৱনী কেইটা আছে আমি দেখাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। কি কয় ভাৰীডাল মানে সেইখিনি কাটা টাইপৰ আছে, পেটাক কচি ভাঙি যোৱাৰ দৰে। তো অলপ নমাই থলোঁ, মানে ভাঙি গেলি বেয়া যোৱাটো কান্ধাত। গাইছ কোনোমতে আহি পালোঁ পথাৰ। তাৰপিছত ইফালে কোনো ভাঙি গেলিডাল আহিও পালোঁ, ভাঙিও গ'ল। তাৰপিছত এইখিনি আনলোড কৰি দিওঁ গোটেই। কোনোমতে আহি পাইছোঁ, ভাগ্য ভাল গাইছ যে কান্ধত ভাঙি নাই। কান্ধত ভাঙি গ'লে চেপা খালো, চেপা খালো পূৰা মানে গম পাই গ'লো আৰু। সেয়া পথাৰ আমাৰ, চাই লওঁ ইফালে ৰোৱনী ৰোৱা পুতি আছে, দেখাই আছোঁ ৰ ধক। আৰু আমাৰ ৰোৱনী 3জনে হয়, সেই 3জনে আজি ৰোৱা পুতি হোৱা কৰি দিব আমাৰ। চাই ল'ব গাইছ, এইয়া মাহী। আবু অহা নাই নেকি? ইফালে মায়ে আছে, ইফালে আছে। বাকী ইফালে এইকেইটা কাই ৰুইছি নেতে? তাই কি উল্টা পাল্টা হৈছে। আমাৰ কোনখিনিতে এইকেইটাই পিছত 3টা। পেটেক কচি এইখিনি পাৰ লগালে মই বোলো চেছ। কেনেকে লৈ আহো বেটা পৰে ভাবলো। ইমান পুৰাৰ মই জানছো, তাতে গম পাইছো ফাটব এডাল। আজি কঠীয়া আনি থাকাহে কথা, মই কঠীয়া বোলে আনি থাকাহে কথা আজি। চাং তুলব লাগব, তাতে নাই আৰু 3 জোতা আছে। এইফালে কি আছে চাবিৰে, বস্তাই গুচাই আছোঁ। 1 2 3 4 জুতি দিলি। এইয়া কঁঠাল। আমাৰ মায়ে মানে হাতীৰ ভয়ত কঁঠালটো পূৰা ঢাকি থৈ দিছে, গোন্ধটো নাযাৰ কাৰণে। গোন্ধ পালি মানে হাতী আহি যায়, আৰু আহি কিনে গছে ভাঙি দিব পাৰে। ৰিক্স নাই তো, সেইকাৰণে আৰু কঁঠালটো অলপ খাওঁ, তাৰপিছত ৰোৱনীকো লৈ যাম তাতে। তো গাইছ আজি অৱস্থা চেছ মোৰ। ইফালে চাহ লৈ যাই আছোঁ, চাহৰ মোনাখন কান্ধত আছে, তাৰ উপৰি কঠীয়াও কান্ধত আছে। ৰাস্তমে চলনে কি লাইক নেহি বাচেংগে ৰাত কো क्या करेगा। ओ गाइस इफाले पानी पुत माथाय गाइस। ओ एमजी पूरा कान्धार बिख उठी गেছি गाइस, কি করবি আর ইমান দূর যাব লাগব গাইস। এইকেইটাতে পুরা বৰষুণ আহিছে, পানীৰ কাৰণে মানে প্ৰগ্ৰেমকেইটা ফিক্স কৰিব কাৰণে আছিল, সেইকাৰণে হঠাৎ পেক দিব লগা হ'ল। তো সেইকাৰণে বিধান মানে কঠীয়া ঘোলা হোৱা নাছিল, আৰু ঘূলি ঘূলি এতিয়া মানে দিবা যাব লগা হৈ আছে পথাৰত। আৰু ল'লোঁ আৰু যাম পথাৰত এতিয়া, আৰু বহুত দূৰ যাব লাগে, মোটামুটি 1 কিলোমিটাৰমান যাবই লাগে খোজকাঢ়ি। বহুত ভাগৰ লাগিছে গাইছ।
তো গাইজ ফাইনেলি আমাৰ পূৰা হৈ গ'ল আজি কাৰণে পানীত কিন্তু ডুবি যায় দেখিছে নাই ইমান পানী আৰু ইফালে আছে দুটা ডবল এই দুটাত পূৰা পানী ফুল পানী তো পানীৰ কাৰণে এইকেইটা নৰওঁ এতিয়া আমি যাওঁ আৰু 5টা বাজিল কিন্তু এতিয়ালৈ ভাত খোৱা নাই ৰোৱনী ভাত খোৱা নাই 5টা বাজিল ভকত মৰি যাব ভাত দিয়া নাই আজি আমি ৰোৱনীক তো এতিয়া যাম ঘৰত আৰু ভাত খাম ধুনীয়াকৈ তাৰপিছত ৰেষ্ট আৰু আজি নাহোঁ আৰু বাকী দুটা পিছত পানী কমাৰ পিছত আজি বৰষুণ নাহিলে অলপ কমি যাব কিন্তু বৰষুণ যদি আহি থাকে পানীটো বাঢ়ি যায় দেখোঁ সেই আৰু যদি বৰষুণটো কমে ভাল আছিল সিহঁতৰ কাৰণে বেয়া লাগে তো যাই কিনে ভাতটো খাই কি আছে দেখাই আছোঁ আৰু সেয়া গাইছ আমাৰ খানা কণী কচীয়া জোল ৰঙালাও মাছ দালি আৰু নাই আৰু ক আৰু নীল মাছৰ খিনি দিবাইছি লুকাইছোঁ আৰু লক্ষণ কিবা কিবি তো গেছে আজিৰ খানা এয়াই আছিল তো এইটো খানা চানা খাই লৈ আমি এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই